হাই হেল্ল' দোস্ত ৱেলকাম টু মাই নিউ এনাডাৰ ব্লগছ। তো আপোনালোকে গম পাই আছে আজি এক সপ্তাহ ধৰি ইমানেই বৰষুণ পৰি আছে য'ত মানে ক'তো ওলাব পৰা নাই। আজি এক সপ্তাহ ধৰি ইমান বৰষুণ ধাৰাসাৰ বৰষুণ পৰি আছে। চাওক মোৰ এই ঘৰৰ পাছফালে এনেকুৱা পৰিৱেশ, মানে বৰষুণে একেবাৰে মানে বানপানীৰ নিচিনা হৈ গৈছে। আৰু মানে বহুত প্ৰগ্ৰাম আছিল মোৰ যে গুৱাহাটীত যোৱা প্ৰগ্ৰাম আছিল, কিন্তু কেঞ্চেল হ'ল, পিছত যোৱা নহ'ল। আৰু আজি ৰবিবাৰ ভাবিলোঁ ঘৰত বহি আছোঁ, এটা মানে ব্লগ এটা বনাই দিওঁ। আজি শ্বুটিঙো আছিল মোৰ, এটা এলবামৰ শ্বুট আছিল, কিন্তু তাতেও যোৱা নহ'ল ইমান বৰষুণৰ বাবে। চাওক না আকাশখন কেনেকৈ ক'লা হৈ আছে চাওক। তো ইমান বৰষুণৰ মাজত মোৰ এটা পাৰ্চেল আহিছে। তো পাৰ্চেলটো কি মই পিছত কৈ আছোঁ, আনবক্সিং কৰি কিনে চব বুজাই দিম। মেইন কেছটো কি আৰু কিহৰ পাৰ্চেল বলক। সেই দোস্ত আমি যিটো মানে আনবক্সিং কৰিম বুলি কৈছিলোঁ সেইটো হৈছে এই বস্তুটো চাওক। এইটো FI লিখা আছে, FI এইটো হৈছে নতুন এপছ। আৰু এইটো হৈছে এটা বেংক, ফেডাৰেল বেংকৰ এইটো একাউণ্ট। মানে ইয়াত কিবা মোৰ পাছবুক নাহে চাগে, ইয়াত আছে মানে ATM কাৰ্ড, যিটো ডেবিট কাৰ্ড সেইটো আছে। চাওক ইয়াতে লিখা আছে ফেডাৰেল বেংক। তো এইটো মানে কিছুমান মানুহে ভাবে যে এই বেংকটো মানে ফেক হ'ব পাৰে, ইয়াৰ পৰা ভৱিষ্যতত কিবা প্ৰব্লেম হ'ব পাৰে, কিবা মানে পইচা কিবা থ'লে, ইয়াত সাঁচি থ'লে কিবা কাটি লৈ যাব পাৰে। কিন্তু এইটো একেবাৰে অসত্য, এইটো মিছা কথা। মানে এইটো বেংক আপুনি মোবাইলৰ পৰাই নিজেই খুলিব পাৰে আৰু চলাবও পাৰে, আপোনাৰ ইচ্ছা চলাব পাৰে নচলাব পাৰে। ইয়াত কোনো পইচা কাটি নলয়। এইটো একবাৰ ছেম ষ্টেট বেংকৰ নিচিনাই। ATM আহিব, আপোনাৰ পাছবুক আহিব, ইয়াত আপুনি য'তে ত'তে পইচা লেনদেন কৰিব পাৰিব। আৰু এইটো মই মানে ফাৰ্ষ্ট দেখিলোঁ এনেকুৱা। আৰু পেকিংটো চাওক না কিমান ধুনীয়াকৈ পেকিং কৰি দিছে। বাৰু ভিতৰত সোমাই যাওঁ, আনবক্সিং কৰোঁ, ভিতৰত চাওঁ কেনেকুৱা কি বস্তু আছে। মই জানো ইয়াতে ATM আছে, কিবা আছে চাওঁ ভালকৈ। মানে মই দেখা নাই, শুনিছোঁ আৰু আনবক্সিং কৰি চাওঁ। কাটিম কি দি কাটিব লাগিব, স্কেলি দি দিওঁ আৰু। চাওক না আইফোন মোবাইলৰ নিচিনা পেকিং কৰি দিছে চাওক। বাপ্পা সেই পেকিংটো চাওক না। সেই দোস্ত আপোনালোকে এইটো একাউণ্ট কৰি বহুত ইনকাম কৰিব পাৰে। আৰু যদি মোবাইলত ফোনপে', গুগল পে', Paytm যদি নাথাকে তেনেহ'লে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে, এইবোৰ চলাব পাৰে। আপুনি যদি এইটো বেংক কৰিব বিচাৰে আপোনাৰ বয়স 18 বছৰ হ'ব লাগিব। বক্সত মানে ফোনপে', গুগল পে', Paytmৰ লিংক দিয়া থাকিব, আপোনালোকে যাই কিনে ডাউনলোড কৰি ল'ব। সেই দোস্ত আপোনালোকৰ যদি বয়স নহয় তেনেহ'লে ঘৰত ডাঙৰ দাদা বাইদেউ থাকিলে সিহঁতৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড দি খুলিব পাৰে। হলিডে মানে হলিডেৰ কিবা দিছে। আৰু এইটো হৈছে মেনি চাইল্ড FI, ইয়াৰ ভিতৰত আছে ATM কাৰ্ড। খুলি দেখাও আৰু চাওক লাহে লাহে ওলাই আছে চাওক। ঘৰ চাওক না ইমান পেকিং কৰিছে বাপ্পাই। ভিতৰত আৰু কিবা আছে নেকি? নাই, ভিতৰত আৰু একো নাই। চাওক সেইটো হৈছে মোৰ নাম, হে ৰয়েব। চাওক ইয়াত লিখা আছে ফেডাৰেল বেংক। আপোনালোকে যদি এইটো বনাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত FI ফেডাৰেল বেংকৰ মানে লিংকটো থাকিব, তাতে যাই কিনে এপছটো ডাউনলোড কৰিব। আৰু ইয়াৰ মেইন বস্তু হৈছে আধাৰ কাৰ্ড, পান কাৰ্ড লাগিব এইটো বনাওঁতে। আধাৰ কাৰ্ডৰ নাম্বাৰ, পান কাৰ্ডৰ নাম্বাৰ, ডেট অফ বাৰ্থ এইবোৰ লাগিব। মানে এইটো বনাৰ পিছত আপুনি এপ্লাই কৰাৰ পিছত 1 সপ্তাহ বা 15 দিন পিছতে ATM কাৰ্ডটো আহি যাব, টেনশ্যন নাই। তো চালে আপোনালোকে, এইটোৱে আছিলে আজিৰ আনবক্সিং। বহুত বস্তু দিছে দেখোন। তো আজি ইমানেই ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু নিউ ছাবস্ক্ৰাইব হ'লে কৰি দিব। বাই বাই।